অলপ হেয়াৰ কাট কৰিবলৈ এইখিনি দেখিছেনে কিমান দীঘল দীঘল হৈ গ'ল চুলি মোৰ দিব লাগিব আৰু বজাৰ চজাৰ কৰিব লাগিব ব'লক আমি এজনে পূৰা একদম ধুনীয়া কাটন দিব নাই মই দাদা মোবাইলত ছাবস্ক্ৰাইব কৰাই আছোঁ মোৰ নামটো দেখিছেনে উৎপল গগৈ চ' হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি বহুত দিনৰ পিছতে মই ভিডিঅ' কৰি আছোঁ চ' আজি হৈছে দিৱালী দুদিনৰ আগত চ' মই গৈ আছোঁ নিজে অলপ হেয়াৰ কাট কৰিবলৈ এইখিনি দেখিছেনে কিমান দীঘল দীঘল হৈ গ'ল চুলি মোৰ এই দেখছ দীঘল দীঘল চুলি হৈ গৈছে তো মই অলপ হেয়াৰ কাট কৰি আহোঁগৈ আৰু কিমান বস্তুবিলাক কিনিবলৈ আছে চাকি তাকি এইবিলাক যোগাৰ কৰিব লাগিব ব'লক আজি আৰু লাইট চাইট লগাব লাগিব কাইলৈ দিৱালী তো কাইলৈ দিৱালী চ' আজি আমি পূৰা ইন্তজাম ঘৰ একদম সজাই দিব লাগিব আৰু বজাৰ চজাৰ কৰিব লাগিব ব'লক আমি গৈ আছোঁ এতিয়া মোৰ চুলি হেয়াৰ কাট কৰি লওঁগৈ ব'লক লাহেকৈ নে কি কয় চলো মিলতে হে হেয়াৰ কাট পে চ' এতিয়া মই আহিছোঁ এই দাদাৰ ওচৰত এতিয়া চুলি কাটিম দেখিছেনে কিমান দীঘল হৈ আছে মোৰ চুলিবিলাক এইবিলাক এতিয়া সৰু সৰুকৈ একদম এইজন মোৰ পিছফালে থিয় হৈ আছে এইজন চব এইজনে পূৰা একদম ধুনীয়া কাটন দিব নাই ঠিক আছে ব'লক আমি এতিয়া চুলি কাটি লওঁ
নহ'লে আজি মানুহে এইফালে ঘূৰাই নাই আপুনি এইফালে ঘূৰাই দিলে ন বস্তুটো এইফালে নহয় এইফালে ঘূৰাই দিব আজি মিণ্ট ভিডিঅ' বনাইছে বহুত মত চ' এইটো হৈছে মোৰ ফাইনেল লুক দেখিছেনে কেনেকুৱা লাগিছে ধুনীয়া একদম মজা পাতলা হৈ গ'ল থেংক ইউ দা কটাৰ কাৰণে ধুনীয়াকৈ ব'লক এতিয়া ঘৰলৈ যাওঁ এয়া চাওক মই দাদা মোবাইলত ছাবস্ক্ৰাইব কৰাই আছোঁ মোৰ নামটো দেখিছেনে উৎপল গগৈ ছাবস্ক্ৰাইব কৰি দিব হা চবে যিমান নতুন নতুন চাই মোৰ ভিউজ হয় দাদা ছাবস্ক্ৰাইব কৰিবলৈ কওক অঁ ছাবস্ক্ৰাইব কৰি দিব লাগে কৰি দিব লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এয়া বন্ধ হৈ গ'ল অঁ এই দেখিছে চেনেলটো উৎপল গগৈ বুলি আছে ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই চ' হে গাইজ এতিয়া গধূলি হৈ আছে এতিয়া আৰু দিৱালী দিন চ' এতিয়া আমি গৈ আছোঁ লাইট জ্বলাবলৈ ব'লক লাইট জ্বলাম আমাৰ পূৰা ঘৰটোত লাইট লগাম একদম ধুনীয়া লাগিব ৰাতি যেতিয়া মেইন লাইটটো যোনটো থাকে মানে এনেই যোনটো নৰ্মেল লাইট জ্বলি থাকে সেইটো যেতিয়া অফ কৰি দিম তেতিয়া এই যোনটো এতিয়া দীপাৱলী যোনটো ঝিকমাক লাইটটো লাগে থাকে সেইটো জ্বলালে কেনেকুৱা লাগিব চাওঁ ব'লক এতিয়া লগাওঁ ফাৰ্ষ্ট অফ অল ব'লক আনিবলৈ গৈ আছোঁ এতিয়া মই লাইট তেন্তে নাই এইখিনি চাওক এইখিনি আছে মোৰ ওচৰত লাইট এতিয়া এইখিনি মই জ্বলাই ৰাখোঁ ৰ'ব চাই চেক কৰি লওঁ এবাৰ কেনেকৈ আছে ভাল হৈ আছে নে বেয়া হৈ আছে হয় নাই চেক কৰি লওঁ এবাৰ ব্লক এইখিনি ব্লক এতিয়া এইখিনি লগাওঁ এইখিনি লাইট জ্বলিছে আমি টেষ্টেড হৈ গ'ল চব অ'কে এতিয়া গৈ এইখিনি আমি লগাম ব্লক গোটেই আমাৰ ঘৰটোত চ' এতিয়া মই ইয়াত লাইট লগাই হৈ গৈছে মোৰ চ' মই এতিয়া এইখিনি দেখিছেনে লাইট জ্বলি আছে ৰাতি হ'লেহে ভালকৈ দেখা যাব ৰাতি চাম কেনেকুৱা হৈছে ডিজাইনবিলাক অলপ দেখি পাব ব'লক ৰাতি চাম